আপোনালোকে জানে যে সাঁওতাল জনগোষ্ঠীৰ ইতিহাস খুব চৰ্চিত বিষয় আৰু এই ইতিহাসটো লৈ পেলাই অসমৰ বহুত বুদ্ধিজীৱীয়ে নিজাববীয়াকৈ কিছুমান উপদেশ কিছুমান ছিষ্টেমবিলাক ইতিহাসবিলাক ইয়াত লিপিবদ্ধ কৰিছে। কিন্তু আজিৰ তাৰিখত আমি এটা মঞ্চলৈকে আহিব পৰা নাই। আমাৰ সাঁওতাল জাতীয় দল সংগঠন বহুত আছে আৰু এই সাঁওতাল জাতীয় দল সংগঠনবিলাক আজিৰ তাৰিখত যে আমাৰ এইখন অসমত আমাৰ এটা সুকীয়া ইতিহাস আছে সেইটো প্ৰতিফলন কৰিবৰ কাৰণে আজিৰ তাৰিখলৈকে কোনো এটা সংগঠনে কিন্তু প্ৰয়াস কৰিলে আৰু সেই উদ্দেশ্যে আমি অসমৰ সাঁওতাল জনগোষ্ঠীৰ নেতৃত্বত থকা দল মুৰব্বীৰ আহ্বান ক্ৰমে আজি ওদালগুৰিৰ এই মিউনিচিপাল বৰ্ডৰ প্ৰেক্ষাগৃহত আজি সাধাৰণ এটা সভা হৈ যায় আৰু এই সাধাৰণ সভাত অহা 2025 চনত সাঁওতাল মহোৎসৱ নামৰ এটা মহোৎসৱ আমি ইয়াত আয়োজন কৰিছোঁ আৰু এই মহোৎসৱত সাঁওতাল জনগোষ্ঠীৰ প্ৰতি আমি বিশ্ববাসীক আমি দেখুৱাই দিব খুজিছোঁ যে সাঁওতাল জনগোষ্ঠীৰ সংবিধানত তেখেতসকলৰ অধিকাৰ কি আছে, সাঁওতালসকলৰ স্বাভিমান কি আছে, সাঁওতালসকলৰ ইয়াত জীয়াই থাকিবৰ কাৰণে তেখেতসকলে কি ধৰণে আকৌ নতুনকৈ সংগ্ৰাম কৰিব লাগিব নেকি, আমি কি ধৰণে জীয়াই থাকিবৰ কাৰণে সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি নতুনকৈ কিবা আৰু ৰণনীতি তৈয়াৰ কৰিব লাগিব নেকি। এই ইতিহাসবিলাক এই ছিষ্টেমবিলাক আমি বনাই নতুনকৈ আমি নতুন প্ৰেৰণা লৈ পেলাই আমি নতুনকৈ আন্দোলন আৰম্ভ কৰিবৰ কাৰণে সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি এই 2025 সাঁওতাল মহোৎসৱ নামৰ এই মহোৎসৱটো আজি আমি ৰিচিপশ্যন কমিটি গঠন কৰিলোঁ আৰু মই নিজে খুব আনন্দিত। বিষয়টো খুব স্পৰ্শকাতৰ। আপোনালোকে জানে যে যিহেতু সাঁওতাল মহোৎসৱ এইটো এটা ইতিহাস প্ৰসিদ্ধ আৰু এই সাঁওতাল মহোৎসৱ মধ্য ভাৰততো হোৱা নাই আৰু আমাৰ নৰ্থ ইষ্টতো হোৱা নাই। প্ৰথম আমাৰ নেতৃত্বত বড়ো সাঁওতাল ছাত্ৰ সন্থা আৰু সাঁওতাল দলীয় সংগঠনৰ নেতৃত্বত অসমত এই প্ৰথমবাৰৰ বাবে আমি উদযাপন কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে আমি ভাৰতবৰ্ষটো বাদে দিয়ক এই পৃথিৱীত আমি নতুনকৈ এটা ইতিহাস সূচনা কৰিব বিচাৰিছোঁ যিটো ইতিহাস নেকি যিটো বুৰঞ্জী নেকি সোণালী আখৰেৰে চিৰজীৱন ইয়াত আৰু ইয়াত আমি বিশেষকৈ আশা কৰিম যে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী ইয়াত উপস্থিত থাকিব আৰু তাৰ বিষয়ে চৰ্চিত হৈছে আৰু তেখেতৰ লগত কনচেণ্ট যিটো ল'ব লাগে ইতিমধ্যে তেখেতৰ লগত কনচেণ্ট লোৱা হৈছে আৰু তেখেতক সৰ্বোচ্চ গোটেইখিনি বিষয়টো জনাবৰ কাৰণে তেখেতৰ লগত আমি এই কেইদিনৰ ভিতৰতে এপইণ্টমেণ্ট বিচাৰিম। আশা কৰিম নিশ্চয় আকৌ ফলপ্ৰসূ আলোচনা আগবাঢ়িব। আজি আমি সাঁওতাল জনগোষ্ঠীয় বিভিন্ন দল সংগঠন একত্ৰিত হৈ বিগত 24 তাৰিখৰ পৰা বিগত মাহৰ 24 তাৰিখৰ পৰা তিনিবাৰকৈ আমি সভাত বহিলোঁ আৰু তিনিবাৰকৈ সভাত আমি সাঁওতাল জনগোষ্ঠীৰ অস্তিত্ব আত্মসন্মান আত্মপৰিচয়ৰ কাৰণে কেনেকৈ একত্ৰিত হৈ কাম কৰিব পাৰি তাৰ বিতংভাৱে আলোচনা কৰা হয়। আমি বিগত 24 তাৰিখে গুৱাহাটীত বহিছিলোঁ আৰু গুৱাহাটীত সিদ্ধান্ত মৰ্মে সাঁওতাল জনগোষ্ঠীৰ যিসমূহ দল সংগঠন আছে সমূহ দল সংগঠনৰ উপস্থিতিত আমি এই বিষয়টো বিতংভাৱে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰপিছত আমি আকৌ বঙাইগাঁৱত বিষয়টো লৈ সাঁওতাল জনগোষ্ঠীৰ আত্মসন্মান আত্মপৰিচয় আৰু সাঁওতাল জনগোষ্ঠীৰ উত্তৰণৰ বিষয় লৈ আকৌ বঙাইগাঁৱত বহাৰ পিছত আমি আজি ওদালগুৰিস্থিত মিউনিচিপাল ভৱনত আমি এই সভাটো কৰোঁ। আজিৰ সেই সভাৰ মূল উদ্দেশ্য হ'ল সদৌ সাঁওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু সাঁওতাল সমাজৰ বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত আমি অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহত 20, 21 আৰু 22 তাৰিখে আমি সাঁওতাল মহোৎসৱ 2025 আয়োজন কৰিবলৈ লৈছোঁ আৰু এই সাঁওতাল মহোৎসৱ 2025 এই বিষয়টো লৈ আজি অভ্যৰ্থনা সমিতি গঠন কৰা হয় আৰু এই 25জনীয়া অভ্যৰ্থনা কমিটিত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ আমাৰ সাঁওতাল দৰদী ব্যক্তিসকলক আমি অভ্যৰ্থনা সমিতিত লৈছোঁ আৰু আমাৰ উদ্দেশ্য হ'ল যে সাঁওতাল মহোৎসৱ 2025 যোগেদি আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি নতুন দিগন্ত দেখাব বিচাৰিছোঁ আৰু এই শোষিত নিৰ্যাতিত সমাজখনক সাঁওতাল সমাজক একত্ৰিতভাৱে বলিষ্ঠভাৱে কেনেকৈ আগবঢ়াই লৈ যাব পৰা যাব। সাঁওতাল জনগোষ্ঠীৰ সমস্যাসমূহ থাকিবই কিন্তু তাৰ লগতে সাঁওতাল জনগোষ্ঠীৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক আৰু
স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকৈ আমি নিজাববীয়াকৈ চাওতাল সমাজখনক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত চাওতাল জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ উপস্থিতিত আজি সদৌ চাওতাল ছাত্ৰ সন্থাৰ চাওতাল মহাসভাৰ আমি অভ্যৰ্থনা সমিতি গঠন কৰোঁ।